शक्तिरूपेण संस्थिता नमस्तेषु 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 नमो नमः। नमस्कार बंधु बान्धवीসকল, पुনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক মই জোনালীয়ে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলো ভালেই আছে। দুৰ্গা পূজা যেহেতু আহি আছে আৰু আপোনালোকে নিশ্চয় থাম্বনেল চাই গম পাইছে আজি কি বিষয়ৰ ওপৰত মই ক'বলৈ ওলাইছো। আহক তেন্তে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰো আৰু আপোনালোকক কওঁ মহালয়া কি, মহালয়া কিয় পালন কৰা হয়, মহালয়াৰ লগত পিতৃপক্ষৰ কি সম্পৰ্ক আছে, দুৰ্গা পূজা নৱৰাত্ৰি এই সকলোখিনি বিষয়ে কম। যদিহে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকে তেতিয়া সকলোখিনি গম পাব। আশা কৰো ভিডিঅ'টো চাই আপোনালোকে উপকৃত হ'ব। আৰু বেছি কথা নকওঁ, আহক তেন্তে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰো। শৰতৰ আগমনৰ লগে লগে সৰ্বতে প্ৰস্তুতি চলিছে শাৰদীয় দুৰ্গা পূজাৰ। শিল্পালয়ত খনিকৰৰ ব্যস্ততা বাঢ়িছে। ঠায়ে ঠায়ে পূজা আৰু উদযাপন সমিতিসমূহ গঠন হৈছে। বাজেট প্ৰস্তুত হৈছে। দেৱী বন্দনাৰে আকাশ বতাহ মুখৰ কৰি তুলিবলৈ ভক্তগণো সাজু হৈ উঠিছে। আপুনি বাৰু সাজু হৈছেনে? এইবাৰ পূজা চাবলৈ কলৈ কলৈ যাব কমেণ্টত নিশ্চয় জনাব। ভাৰতবৰ্ষত হিন্দু সম্প্ৰদায়ৰ বৃহত্তম ধৰ্মীয় আৰু সামাজিক উৎসৱ হৈছে দুৰ্গা পূজা। শাস্ত্ৰ অনুসৰি আহিন মাহৰ শুক্লা পক্ষত শাৰদীয় দুৰ্গা পূজা পালন কৰা হয়। এই পক্ষটোক দেৱী পক্ষ বুলিও কোৱা হয়। সাধাৰণতে দেৱী পক্ষৰ ষষ্ঠ দিনটোৰ পৰা দশম দিনলৈকে দুৰ্গা পূজা পালন কৰা হয়। এই 5 দিন ক্ৰমে দুৰ্গা ষষ্ঠী, মহাসপ্তমী, মহাঅষ্টমী, মহানৱমী আৰু বিজয়া দশমী হিচাপে পালন কৰা হয়। দেৱী পক্ষৰ পূৰ্বৱৰ্তী অমাৱস্যাক মহালয়া বোলে। এই মহালয়াৰ পিছদিনৰ পৰা অৰ্থাৎ দেৱী পক্ষৰ প্ৰতিপদৰ পৰা মহানৱমীলৈকে এই 9টা দিন নৱৰাত্ৰি হিচাপে পালন কৰি দেৱী দুৰ্গাৰ 9টা ৰূপৰ উপাসনা কৰা হয়। দেৱী দুৰ্গাৰ উৎপত্তি আৰু উৎসক লৈ ধৰ্মীয় আখ্যান উপাখ্যানৰ অন্ত নাই। সৰ্বপ্ৰথমে কোনে দেৱী পূজাৰ প্ৰচলন আৰম্ভ কৰিছিল এই লৈও ভিন ভিন মতবাদ দেখিবলৈ পোৱা যায়। ব্ৰহ্মবৈদ্য আৰু ভাগৱত পুৰাণত উল্লেখ থকা মতে স্বয়ং ভগৱান শ্ৰীকৃষ্ণই শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গা পূজাৰ প্ৰৱৰ্তন কৰিছিল। সৃষ্টিৰ আদি শক্তি দেৱী দুৰ্গা। দুৰ্গা পূজা হ'ল শক্তি পূজা। দুৰ্গা শব্দৰ অৰ্থ হৈছে দ মানে দৈত্যনাশক, উ বিঘ্ননাশক, ৰ ৰোগনাশক, গ পাপনাশক, আ ভয় তথা শত্ৰুনাশক। অৰ্থাৎ দৈত্য, বিঘ্ন, ৰোগ, পাপ আৰু ভয় শত্ৰুৰ বিনাশ কৰি জগতৰ মংগল সাধন কৰা দেৱীয়েই হ'ল দুৰ্গা। শাস্ত্ৰ অনুসৰি সমস্ত জগতৰ ত্ৰাণকৰ্ত্ৰী, দুৰ্গতিনাশিনী, সংকটনাশিনী, সৰ্বমংগলকাৰিণী মা দুৰ্গাৰ মুঠ 9টা ৰূপ। এই ৰূপসমূহ হ'ল শৈলপুত্ৰী, ব্ৰহ্মচাৰিণী, চন্দ্ৰঘণ্টা, কুষ্মাণ্ডা, স্কন্ধমাতা, কাত্যায়নী, কালৰাত্ৰি, মহাগৌৰী আৰু সিদ্ধিদাত্ৰী। নৱৰাত্ৰি হিন্দু ধৰ্মৰ এক উৎসৱ, প্ৰধানত শক্তি উপাসনাৰ লগত জড়িত। নৱৰাত্ৰিক সাধাৰণতে দুৰ্গা পূজা নামেৰে জনা যায়। বসন্তকালত হোৱা নৱৰাত্ৰিক বাসন্তী পূজা আৰু শৰৎকালত হোৱা নৱৰাত্ৰিক শাৰদীয় পূজা নামেৰে জনা যায়। নৱৰাত্ৰি শৰৎ আৰু বসন্তকালৰ শুক্লা প্ৰতিপদ তিথিত আৰম্ভ হৈ নৱমীত সমাপন হয় আৰু দশমী তিথিত দেৱী বিসৰ্জন হয়। 9 দিনত ভাগৱতী দুৰ্গা দেৱীৰ 9টা অৱতাৰৰ পূজা কৰা হয় আৰু চণ্ডী পাঠ কৰা হয়। মহা মানে পৰম আৰু লয় মানে বিলীন হোৱা। দাৰ্শনিক মত অনুসৰি লয় মানে তৰংগ, অৰ্থাৎ য'ৰ পৰা আকৰ্ষণ বিকৰ্ষণৰ শক্তিৰ সৃষ্টি হয়। যি পৰম তত্ত্বৰ পৰা সকলো তত্ত্বৰ জন্ম হয় আৰু য'ত সকলো বিলীন হৈ যায় সেয়ে মহালয়া। হয়তো সেইবাবে কোৱা হয় মহালয়াত মৃত্যুবৰণ কৰা লোকে পৰম গতি পায়। সেই মৃত ব্যক্তিৰ শ্ৰাদ্ধ নকৰিলেও শ্ৰাদ্ধৰ ফলভাগী হয়। হিন্দু ধৰ্ম অনুসৰি পিতৃপক্ষ পূৰ্বপুৰুষৰ তৰ্পণাদিৰ বাবে প্ৰশস্ত কৰা এক বিশেষ পক্ষ। হিন্দু বিশ্বাস অনুযায়ী পিতৃপক্ষত পেটকৰ্ম অৰ্থাৎ শ্ৰাদ্ধ, তৰ্পণ ইত্যাদি মৃত্যু সংক্ৰান্ত আচাৰ অনুষ্ঠানত পালিত হোৱা হেতুকে এই পক্ষ শুভ কাৰ্যৰ বাবে প্ৰশস্ত নহয়। দক্ষিণ আৰু পশ্চিম ভাৰতত গণেশ উৎসৱৰ পৰৱৰ্তী পূৰ্ণিমা তিথিত এই পক্ষ আৰম্ভ হৈ মহালয়াৰ দিনা সমাপ্ত হয়। পিতৃপক্ষত পুত্ৰৰ দ্বাৰা শ্ৰাদ্ধ অনুষ্ঠানৰ ফলত মৃতকৰ আত্মাই স্বৰ্গত প্ৰৱেশৰ সুবিধা পায়। পিতৃগণ শ্ৰাদ্ধত তুষ্ট হ'লে স্বাস্থ্য, ধন, জ্ঞান, দীৰ্ঘায়ু আৰু আশীৰ্বাদ প্ৰদান কৰে। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় উপকৃত হ'ল। যদিহে ভাল পালে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব। এনেকুৱা ভিডিঅ' চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আহিম। তেতিয়ালৈকে সকলো ভালে থাকক। ধন্যবাদ।